হেল্ল' নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বতৰটো অলপ ভাল কৰিছে, ৰ'দ দিব লৈছে আৰু সেইকাৰণে তাঁত লগাব লৈছোঁ। তেওঁলোকে এয়া মই ৰাঁচ হিচাপ কৰিব লৈছোঁ। ৰাঁচখন হিচাপ কৰি লওঁ। আজি ৰুমাল লগাওঁ বুলি লৈছোঁ। বিহু ওচৰ পাইছেহি। বিহুত আলহী আহিলে ৰুমাল দিব লাগিব, সেইকাৰণে ৰুমাল লগাই লওঁ। এয়া ববিনৰ ফ্ৰেমত লগাই লৈছোঁ। এইফালে মায়ে খুটি মাৰি আছে। এয়া দীঘা নি আছোঁ, মায়ে বাচি দিছে। সেইফালে দেখা যায় মোক দেউতা দেখালে কয় ৰুমাল লগাইছোঁ, ৰুমাল বেয়া কৰিলে। হ'লে 10টি হ'ব। ৰাজ ভৰাব লৈছোঁ, ৰাজ ভৰাই লওঁ। মই এনেকৈ ভৰাই থকা সেইদিনাখন আঠখন এটা আহিছোঁ গৈছে। ৰাজ ভৰাই হৈ গ'ল। এতিয়া তাত লগাই শেষ কৰিলোঁ। কৰি ৰ'দ দিছে আজি বহুত দিনৰ মূৰত। ৰ'দ দিয়াৰ কাৰণে কাপোৰ ধুলোঁ। হ'লে দুপৰীয়া ভাত ৰেডি হ'ল, খাই লওঁ। দিনৰ সাজ ৰেডি হৈ গ'ল। দাইল আছে, লাও আৰু আলু ভাজি, এইফালে পদিনা চাটনি, বগৰী আচাৰ, এইফালে জলফাই আচাৰ, এইফালে বেঙেনা ফ্ৰাই, এয়া ভাত। এয়া মায়ে ব তুলি আছে ভাত পানী খাই। আজি শেষ কৰিবই বোলে ব তুলি। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।